গাইস আমার কি নামটো কি আছিল আপনার নামটো কি আছিল রঞ্জিত পাল দাদাই মানে প্ৰতিমা কাপোৰ পিন্ধাই আছে এতিয়ালৈ হোৱা নাই আৰু কমপ্লিট একো হোৱা নাই ৰাতিৰ ভিতৰত কমপ্লিট হৈ যাব ৰাতি মোটামুটি 11-12টাৰ ভিতৰত কমপ্লিট হৈ যাব এখেতো কাপোৰ পিন্ধাই আছে এটা মাথাত পকুৰি চকুৰি মাৰি হোৱাই নাই একো হোৱা নাই এতিয়ালৈ হৈ আছে জানিবা এইবোৰ নাপায় লাইটটো নিয়ে যাব হোৱাই নাই এইবোৰ হৈছে কমপ্লিট হৈছে লগাব পৰা হৈছে এইবোৰ প্ৰতিমা এইবোৰ লগাব পৰা হৈছে ধুনীয়া আমি কুনাৰ আৰু মই ধুনীয়াকৈ ইয়াতে আছো এইটো ধুনীয়া হৈছে ধুনীয়া হৈছে সেইটো বাকী আছে প্ৰতিমা হোৱা নাই ৰাতিৰ ভিতৰত কমপ্লিট হৈ যাব মা এইটো পপকৰ্নৰ দোকানে পপকৰ্নৰ দোকান মিঠাইৰ দোকান হোৱাই নাই এইবোৰ ৰাতিৰ ভিতৰত ফিটিং হ'ব প্ৰতিমা ৰাতিৰ ভিতৰত ফিটিং হ'ব ইয়াতে অলপ হৈছে কাম ইয়াতে চেলফি উঠিব পাৰিব ইয়াতে ধুনীয়াকৈ চেলফি ধুনীয়া ৰাতি হ'ব দিয়া দিলেই হ'ল ইয়াক পইচাটো
বঢ়িয়া হৈছে ন কুণাল? ধুনীয়া হৈছে ন কুণাল? ও দে মেইন গেট ৰাস মহোৎসৱৰ মেইন গেট এইটো। কামবোৰ ৰাস মহোৎসৱৰ। হেল্ল' গাইজ, আমাৰ নামটো কি আছিল আপোনাৰ? নামটো কি আছিল? ৰঞ্জিত পাল দাদাই মানে প্ৰতিমা কাপোৰ পিন্ধাই আছে। এতিয়ালৈ হোৱা নাই আৰু কমপ্লিট। একো হোৱা নাই, ৰাতিৰ ভিতৰত কমপ্লিট হৈ যাব। ৰাতি মোটামুটি 11-12টাৰ ভিতৰত কমপ্লিট হৈ যাব। এখেতো কাপোৰ পিন্ধাই আছে, একদম মাথাত পকুৰি চকুৰি মাৰি। হোৱাই নাই। হোৱাই নাই। হোৱা নাই, একো হোৱা নাই এতিয়ালৈ, হৈ আছে। নালিবা এইবোৰ নাপায়। লাইটটো নিমি যাব। হোৱাই নাই। এইবোৰ হৈছে, কমপ্লিট হৈছে, লগাব পৰা হৈছে। এইবোৰ প্ৰতিমা এইবোৰ লগাব পৰা হৈছে, ধুনীয়া। আমি কুণাল আৰু মই ধুনীয়াকৈ ইয়াতে আছো। এইটো ধুনীয়া হৈছে, ধুনীয়া হৈছে। সেইটো বাকী আছে। প্ৰতিমা হোৱা নাই, ৰাতিৰ ভিতৰত কমপ্লিট হৈ যাব। এইটো পপকৰ্নৰ দোকানে। পপকৰ্নৰ দোকান, মিঠাইৰ দোকান হোৱাই নাই। এইবোৰ ৰাতিৰ ভিতৰত ফিটিং হ'ব প্ৰতিমা। ৰাতিৰ ভিতৰত ফিটিং হ'ব। ইয়াতে অলপ হৈছে কাম। ইয়াতে চেলফি উঠিব পাৰিব, ইয়াতে ধুনীয়াকৈ চেলফি।
নেচাৰেল ফিল ধুনীয়া এইবোৰ ৰাতি হ'ব দিয়া দিলেই হ'ল ইয়াক পইচাটো বঢ়িয়া হৈছে ন কুণাল ধুনীয়া হৈছে ন কুণাল দে মেইন গেট ৰাস মহোৎসৱৰ মেইন গেট এইটো ৰামপুৰ ৰাস মহোৎসৱ আমি গেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ সুন্দৰ ডেকৰেশ্যন ৰাতিলৈৰ ভিতৰত কাম কমপ্লিট হ'ব মেইন মণ্ডপ ৰামপুৰ ৰাস মহোৎসৱৰ এতিয়া যুগল মূৰ্তি আহি আছে ৰামপুৰ ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ স্কুটি ছুপাৰ স্প্লেণ্ডাৰ গ্লেমাৰ মাৰুতি বলেৰো প্ৰথম পুৰস্কাৰ বলেৰো